আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিয়েকা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজি পুনৰবাৰ লৈ আহিছো আপোনালোকৰ বাবে 10টাকৈ MCQ প্ৰশ্ন আৰু তাৰ উত্তৰ। কিন্তু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ফৰ হুইচ বুক ডক্টৰ লক্ষ্মীনন্দন বৰা ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড। কোনখন গ্ৰন্থৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাতাল ভৈৰৱী। দ্বিতীয় প্ৰশ্নটো হ'ল ফৰ হুইচ বুক হোমেন বৰগোহাঁই ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড। কোনখন গ্ৰন্থৰ বাবে হোমেন বৰগোহাঁইয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পিতা পুত্ৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল ফৰ হুইচ বুক ভৱেন্দ্ৰনাথ শইকীয়া ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড। কোনখন গ্ৰন্থৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শৃংখল। চতুৰ্থ প্ৰশ্নটো হ'ল হু ফাউণ্ডেড হৰগিলা আৰ্মি। হৰগিলা সেনা কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। পঞ্চম প্ৰশ্নটো হ'ল হু ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট ফিমেল মাহত ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা মহত হিচাপে কাক গণ্য কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাৰ্বতী বৰুৱা। ষষ্ঠ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ হিউমেন ৰাইটছ এক্টিভিষ্ট ৰিলেটেড টু এৰাডিকশ্যন অফ হুইচ হাণ্টিং। তলৰ কোনজন মানৱ অধিকাৰ কৰ্মী ডাইনী চিকাৰ নিৰ্মূলৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিলুবালা ৰাভা। সপ্তম প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ ৰিলেটেড টু বৰ্ণবস্ত্ৰ আৰ্ট। তলত দিয়া কেইটাৰ ভিতৰত কোনজন বৰ্ণবস্ত্ৰ শিল্পৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হেমপ্ৰভা চুতীয়া। অষ্টম প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ কল্ড এজ লেম্প অফ চিৰাংছ ফাৰ্মাৰ। তলৰ সকলৰ ভিতৰত কাক চিৰাঙৰ খেতিয়কৰ লেম্প বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সৰ্বেশ্বৰ বসুমতাৰী। নৱম প্ৰশ্নটো হ'ল কোনখন চহৰত বিশ্ব শক্তি কংগ্ৰেছ অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰটাৰডেম। দশম প্ৰশ্নটো হ'ল হোৱাট ইজ ফেয়াৰ অফ বিং ডিটাচ্ড ফ্ৰম মোবাইল ফোন কানেক্টিভিটি কল্ড। মোবাইল ফোন সংযোগৰ পৰা বিচ্ছিন্ন হোৱাৰ ভয়ক কি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নম'ফোবিয়া। এতিয়া মই আগবঢ়াইছোঁ আপোনালোকৰ বাবে এটা প্ৰশ্ন। আশা কৰোঁ আপোনালোকে ইয়াৰ উত্তৰটো আমাক কমেণ্ট ছেকশ্যনত জনাব। প্ৰশ্নটো হ'ল হু ৱাজ দ্য টিচাৰ অফ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ গুৰু কোন আছিলে? আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।